1,25,000 টকাত আৰু এখন ৱেগনাৰ এলেক্সাই লৈ আহিছোঁ আপোনালোকৰ কাৰণে, ইনক্লুডিং ট্ৰেন্সফাৰ চাৰ্ভিচিং A to Z। খালি কেছত হ'ব, ৰিফাইনেন্স নহ'ব। 1,25,000 টকাত এখন লৈ যাব পাৰিব। গাড়ী খুব ধুনীয়া হৈ আছে আৰু অলপ ফাষ্ট অনাৰ। গাড়ীখন অকণমান দাগি আছে, এইখন অলপমান আৰু পুৰণা গাড়ীত অলপ চলপ দাগি থাকে। আৰু আগফালৰ পৰা দেখাই দিওঁ গাড়ীখন AC মিউজিক চিষ্টেম গোটেইখিনি ৰানিং হৈ আছে গাড়ীখনৰ। আৰু পাৱাৰ উইণ্ডো নাহে, এখন এলেক্সাই মডেল হয়। আৰু অকণমান বাম্পাৰত দাগি আছে আৰু এইফালে অকণমান সৰু সুৰা, এইটো দাগি নামাৰিলেও হ'ব আপোনালোকৰ। আৰু গাড়ীখন বেক চাইডৰ পৰা চাওক কিমান ধুনীয়া হৈ আছে। এলেক্সাই হয় এইখনৰ, গোটেই ধুনীয়া কণ্ডিশ্যন। ফাৰ্ষ্ট অনাৰ আছিল, অনাৰজনৰ পৰাই ডাইৰেক্ট গাড়ীখন লৈছোঁ। অনাৰজন ভিডিঅ'ত নাহে। ইণ্টেৰিয়ৰটো চাওক কিমান ধুনীয়া হৈ আছে। আৰু এইটো চাইডো দেখাই দিছোঁ কিমান ধুনীয়া হৈ আছে চাওক ভিতৰত। আৰু এখনত চেণ্ট্ৰেল লক পাব। ৰানিং হৈছে 72,000 ৰানিং হৈছে। আৰু মিউজিক চিষ্টেম AC গোটেইখিনি খুব ধুনীয়া হৈ আছে। আৰু চেল্ফ মাৰি দেখাই আছোঁ চব। ৰানিংটো দেখা পালে আপোনালোকে 72,000 হৈছে। আৰু ইণ্টেৰিয়ৰ চাওক, পাৱাৰ উইণ্ডো নাহে এইটোত, মিউজিক চিষ্টেম AC গোটেইখিনি আহে। পাৱাৰ ষ্টেৰিং আহে। এইবিলাক প্লাষ্টিক খোলাই নাই। ফাৰ্ষ্ট অনাৰ আছিলে, তেখেতে এক্সচেঞ্জত নেক্সাৰ পৰা বেলেগ এখন গাড়ী লৈছে। তেখেতৰ জেকেট এটাও আছিলে, সেইদিনা মই ৰিটাৰ্ণ কৰি থৈ আহিছোঁ। আৰু গাড়ীখন খুব ধুনীয়া পাব আপোনালোকে। ৱেগনাৰ যোনে বিচাৰি আছে 1,25,000 আপোনালোকে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ, ফিটনেছ, চাৰ্ভিচিং A to Z পাব। গাড়ীখন খুব ধুনীয়া অৰিজিনেলত আছে, গোটেইখিনি চিল আছে। এপ্ৰন, দৰ্জা, বডি গোটেই চিল আছে। ক'তো বডি খোৱাখুই হোৱা নাই, ক'তো পচা নাই গাড়ীখন। আপোনালোকক মই এতিয়া দেখাম। আৰু গোটেইখিনি ইণ্টেৰিয়ৰটো দেখাই দিলোঁ একবাৰ। ইণ্টেৰিয়ৰটো কিমান ধুনীয়া হৈ আছে। চিট কভাৰ লগাব লাগিব, চিট কভাৰ লগাই ল'ব পাৰিব। আৰু চেণ্ট্ৰেল লক আহে, এইটো দেখিলে চেণ্ট্ৰেল লক। এইটো চাওক, চেণ্ট্ৰেল লকো কাম হৈ আছে। চেণ্ট্ৰেল লক চব ধুনীয়া হৈ আছে। টায়াৰ কণ্ডিশ্যনো খুব ধুনীয়া। লওঁ বুলি ক'লে ল'ব পাৰিব এইখন গাড়ীও। A to Z ধুনীয়া হৈ আছে। এতিয়া ইঞ্জিন, এপ্ৰন, বডি গোটেইখিনি দেখাই দিওঁ। খালি এখন কেছত হ'ব আৰু ৰিফাইনেন্স নহ'ব। আহিব মোৰ তাত, স্ক্ৰীণত দিয়া নাম্বাৰটোত ডাইৰেক্ট কণ্টেক্ট কৰিব। 1,25,000 টকাই ৰাখিছোঁ, ইনক্লুডিং ট্ৰেন্সফাৰ। আৰু 1,25,000 পূৰা আপোনালোকে এনেকুৱা নহয় যে নি কিবা কৰিব লাগিব, একো নাই কৰিবলগীয়া কাম গাড়ীখনত। খালি নি চলালেই হ'ল। আৰু চাৰ্ভিচিং টাৰ্ভিচিং A to Z মই কৰিয়ে দিম। আজি কথা বতৰা হৈ আছে গাড়ীখনৰ কথা। আৰু এইফালে বেক চাইডৰ পৰা দেখাই দিওঁ, ধুনীয়া হৈ আছে এইটো চাইড। আৰু ডিগ্গিটোও এবাৰ দেখাই দিওঁ ৰ'ব। এইটো ডিগ্গি চাওক। আৰু পিছফালেও স্পীকাৰ পাব। স্পেয়াৰ টায়াৰ চায়াৰ আছে এইফালে। ক'তো বডি খোৱাখুই হোৱা নাই গাড়ীখন। আৰু খুব ভালকৈ ৰাখিছিল তেখেতে। অলপ বয়সীয়াল হয় মানুহজন, যাৰ আছিল গুৱাহাটীৰে হয়। আৰু তেখেতে মোক কৈছে জাক দিবা বোলে গাড়ীখন মানে চাফা কৰি দিবা। মই আনোতে বহুত লেতেৰা হৈ আছিলে, পলিচ চলিচ মাৰিব লাগিব, এতিয়ালৈকে মাৰা নাই। গাড়ীখন টায়াৰকেইটাও খুব ধুনীয়া হৈ আছে তেখেতে কৈছে। আৰু এতিয়া মই আপোনালোকে এপ্ৰনটো দেখাই দিওঁ। ইঞ্জিন, এপ্ৰন A to Z দেখাই আছোঁ ৰ'ব। এইটো এপ্ৰন চাওক, এপ্ৰন চিল আছে। এইটো এপ্ৰন চিল আছে, বনেট চিল আছে, গোটেই গাড়ীখনে চিল আছে। আপোনালোকৰ কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই। আহক আৰু গাড়ীখন পচন্দ কৰক, গাড়ীখন চলাই চাওক। যদি কম বাজেটত কোনোবাই গাড়ী ল'ম ভাবি আছে, এখন ল'ব পাৰে। আৰু এইফালে I10খনো আছে, এইখনো 1,25,000 ৰাখিছোঁ, ছেম গাড়ী। আৰু এইখনো 1,25,000 ৰাখিছোঁ। যোনখনেই লাগে কম বাজেটত এই দুইখনেই আছে। জল্দি আহক, স্ক্ৰীণত দিয়া নাম্বাৰত ডাইৰেক্ট কণ্টেক্ট কৰক আৰু লৈ যাওক। আৰু বিচাৰি থাকে বহুতে কম দামী গাড়ী, এইটো কাৰণে কম দামত আজি লৈ আহিলোঁ দুখন। আৰু এতিয়া নেক্সট বাকী গাড়ীকেইখনৰ ডিটেইলছ দিম। এতিয়া এইখনো এবাৰ গোটেইখিনি ভিতৰৰ পিছ চিট দেখাই দি আছোঁ আপোনালোকক। বাকী দেখাই এইফালে টায়াৰ কণ্ডিশ্যনটো, টায়াৰ গোটেইকেইটাই ভাল পাব। টায়াৰ চায়াৰ চেঞ্জ কৰিবলগীয়া একো হৈ থকা নাই। এইফালৰ টায়াৰো চব পূৰা ধুনীয়া হৈ আছে। খালি চিট কভাৰ এইটো বাহিৰৰ কোম্পানী ফিটেড চিট কভাৰে লাগি আছে ৰ'ব, লক হৈ গ'ল। ফ্ল'ৰ শ্ল'ৰ কোনো ধৰণৰ পচা পচি হোৱা নাই গাড়ীখনৰ। লওঁ বুলি ক'লে ল'ব পাৰিব 1,25,000। এখনো আপোনালোকে লৈ যাওক, I10খনো লৈ যাওক। যোনখনে পচন্দ হৈছে সেইখনে লৈ যাওক। গাড়ীখন খুব ধুনীয়া পাব এখন। খালি আহক জল্দি। আৰু নাপাব এইবিলাক কম দামৰ গাড়ীবিলাক চবে বিচাৰি থাকে। আৰু মোৰ শ্বিলঙৰ ফালে বেছি যায় এইবিলাক গাড়ী, লৈ গুচি যায়। আৰু য'তে হওক আপোনালোকে আহিব স্ক্ৰীণত দিয়া নাম্বাৰত। আৰু কোনোবাই ভিডিঅ' কল চাই এনে বুকিং কৰে, বহুতে বুকিং কৰোঁ বুলি ক'লেও কৰি দিব পাৰিব, একো নাই। খালি এইকণ অলপ দাগি আছে বাম্পাৰত, আৰু এইখিনিয়ে
বাকী গোটেই গাড়ীখন ধুনীয়া, আপোনালোক একো ধৰণৰ কৰিবলগীয়া কাম নাই, নি চলালে হ'ল। এই সৰু অলপ চলপ দাগি আছে, এইখনটো পুৰণা গাড়ীত থাকে, এইখন অকণমান দাগি আৰু বেছি দাগিও নহয় যেন। আৰু এইখন এইফালে আইটেনখন, এইখনো 1,25,000 লৈ যাব পাৰিব আৰু এইখনো ল'ব পাৰিব। যোনখনে লাগে স্ক্ৰীণত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব আৰু আহিব মোৰ ডিলাৰত। যি বেলেগ গাড়ীও আছে, এল্ট' আছে, এক্সেন আছে। এখন চবে থাৰখনৰ কথা সুধি থাকে, থাৰখন মোৰ নিজৰ হয়, থাৰখন বিক্ৰীৰ কাৰণে নহয়। এয়াই আৰু লৈ যাব, ছাৰ্ভিচিং টাৰ্ভিচিং কৰি দিম। কোনো একবাৰ দেখাই দিওঁ চাৰিওফালৰ পৰা লাষ্ট একবাৰ। এতিয়া ব'লক, মই বাকী ডিটেইলছ ভালকৈ যদি লাগে আকৌ দিম আপোনালোকক, গোটেই গাড়ীকেইখিনি ধুই। এইফালে এক্সেনখনৰ ডিটেইলছ দি থাকিবই পৰা নাই, টাইমে পোৱা নাই। এইকেইদিন বিহু বুলি খানাই চলি আছে, নিউ ইয়েৰ খানা বিহু এনেকুৱাকৈ টাইম গৈ আছে আমাৰ। আৰু কি ক'ম আৰু, নাছিলোঁ। এতিয়া হ'ব, স্ক্ৰীণত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব, গাড়ী ধুনীয়া পাব, কোনো ধৰণৰ কাম নাই।